সেইটো BPF প্ৰত্যাহ্বান জনোৱা কথা নহয়। আমাৰ অঞ্চলৰ BPF নাই, তথাপিও আমাৰ যিহেতু বিভিন্ন চেল আছে, আমাৰ UPPL দলত 7টাকে আমাৰ চেল আছে। সেই চেলবিলাকৰ আজি এটা লিডাৰশ্বিপ মিট ইয়াত প্ৰগ্ৰাম চলি আছে। যিহেতু লোকসভা সন্মুখত আছে, আমি বহুতো আমাৰ যি চেলসকল আছে বেলেগ বেলেগ কৰি কাম কৰি থাকে। সেইকাৰণে আজি চেলৰ লিডাৰবিলাকৰ লগত ইয়াতে আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াই এক সময়তে সকলৰ লগতে মতামত এটা লৈ আছে। আৰু সেইটোৱে আমি কৈছোঁ UPPL লিডাৰশ্বিপ মিট প্ৰগ্ৰাম ইয়াত আমাৰ চলি আছে বৰ্মা খাৰুৱা যাব। উদ্দেশ্যটো কি আপোনালোকৰ? উদ্দেশ্য এটাই, লোকসভা ইলেকশ্যনৰ আমি BJP আৰু UPPL মিলি পেলাই কমচে কম 9 লাখ ভোট লোৱা যি আমাৰ উদ্দেশ্য, ইয়াক সফল ৰূপ দিয়াৰ কাৰণে সকলো শ্ৰেণীৰ চেলকে নিজৰ মানে হাৰ্ড এণ্ড ছইলেৰে কাম কৰাৰ এটা নিৰ্দেশ ইয়াত জাৰি হৈছে। BPF আমাৰ এই কোকৰাঝাৰ সমষ্টিত BPF নাই। আমি বহুতবাৰ কৈছোঁ BPF মানুহৰ মুখত এনে এটা দুটা মানুহৰ মুখতে চলি আছে। আচলতে BPF গ্ৰাউণ্ডত একদম শূন্যকালীন অৱস্থা। তেখেতসকলৰ কেইটামান লিডাৰ আছে, যোৱা সময়ত যিবিলাক MLA আছিলে, EM আছিলে, তেখেতসকলৰ মুখতে BPF আছে। ৰাইজ BPFৰ লোকক কোনো এজনো নাই। নৱশৰণীয়া আজিৰ দিনততো আৰু ফেক্টৰৰ কথা নাহে। তেখেতক ST চাৰ্টিফিকেট যিহেতু হাইকোৰ্টে তেখেতৰ বিৰুদ্ধে ৰায় দিছে, গতিকে তেখেতে এইবাৰ নমিনেশ্যনটো একচেপ্ট হ'ব না নাই তাৰ প্ৰথম প্ৰত্যাহ্বান হ'ব। যদিও একচেপ্ট হয়, আজিৰ দিনত সকলোৱে গম পাইছে যে উন্নয়নকালীন ৰাজনীতি কৰিব লাগে। আৰু আজি আমাৰ এই অঞ্চলৰ শান্তি আৰু উন্নয়নটো একেলগে ৰাইজে পোৱাৰ কাৰণে আজি আৰু সেই ধৰণৰ বিবেক সৃষ্টি কৰা সেই ধৰণৰ ৰাজনীতিক দল আৰু ইয়াত নচলে। সেইটো একদম আমি UPPL দলে এতিয়ালৈ থিৰাং কৰা নাই। আৰু সেইটো আমাৰ বৈঠক হ'ব এটা BJP আৰু UPPLৰ মাজত। আপোনালোকে সকলোৱে জানে আমাৰ মিত্ৰজোঁটৰ দলটোৰ ইয়াত প্ৰাৰ্থী থাকিব। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান ডাঙৰীয়া দুটাৰ মাজত আলোচনা কৰি প্ৰাৰ্থী আমি এটাই চিট দাবী কৰিম। আমাৰ কোকৰাঝাৰ সমষ্টিত আমি UPPL আমি ইয়াত খেলিম। আৰু আমি ওদালগুৰি আমি দৰং ওদালগুৰিটো আমি BJP এৰিম। বৰ্তমান মন্ত্ৰী ইউজি ব্ৰহ্মাৰ নামটো অলপ উচ্চাৰণ হৈ আছে MP চিটত। নহয়, এই সময়ত চবৰে নাম উত্থাপন হ'ব। আৰু বিচাৰিছে, তেখেতে ছিনিয়ৰ মানুহ আছিলে, গতিকে তেখেতক যদি MP পঠাই দিব পাৰে, বহুতৰে চিন্তাধাৰা চলি আছে ভাল হ'ব বুলি। আৰু কেইটামানৰ মনত চলি আছে যে য়ং ল'ৰা লাগে, জেনেৰেশ্যনটো পিক আপ কৰিব পৰা ল'ৰা লাগে, তেনেকুৱা মানুহ দলত আছে। গতিকে দুটাৰ ভিতৰত কোনোবা এফালে যাব। এইটো নাই, মই MP নাই, MP নহওঁ। সেইটো আমি ক'ব নোৱাৰোঁ। এইটো নাম কোনে চৰ্চা কৰিছে এতিয়ালৈ আমি গম নাপাওঁ। কিন্তু এটা কথা, যদি ছিনিয়ৰ মানুহ যায়, ৰাইজৰ এনেকুৱা মন থাকে যে সেইটো ভাল হ'ব নেকি। আৰু আমি অলপ আগতে কৈছোঁ নতুন জেনেৰেশ্যন মানুহ বিচাৰাও বহুত মানুহ আছে। এইটো উইথিন দ্য ফেব্ৰুৱাৰী লাষ্ট। যুঁজখন কাৰ লগত হ'ব বুলি ভাবে লোকসভাৰ? মূল যুঁজখন আমাৰ ইয়াত যুঁজ কৰিব লগা দ্বিতীয় পাৰ্টি নাই। তথাপিও আমি আজিৰ দিনত যিহেতু আমাৰ ইয়াত একেলগে যদি কংগ্ৰেছ বা অন্য দলে চব মিলি পেলাই তেখেতসকলে ইয়াত প্ৰাৰ্থী দিয়াৰ কথা কৈ আছে, তেখেতসকলৰ হয়তো আমাৰ পিছে অহা প্ৰাৰ্থী হ'ব পাৰে। লোকসভা নিৰ্বাচন BJP BPFৰ সমৰ্থন বিচাৰিছে, এই ক্ষেত্ৰত কি ক'ব? আমিতো সদায় সকলো প্ৰাৰ্থীকে বিচাৰিছোঁ যে আমাক সকলো সহায় কৰক। ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ এবাৰ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব। তেখেতৰ কাম কাজ চাই পেলাই বিশ্ব যিহেতু আজি একমত হৈছে, আমি কিয় বেলেগে থাকোঁ? আমিও বিভিন্ন দল সংগঠনৰ বিভিন্ন পাৰ্টীৰ আমিও সহায় বিচাৰিছোঁ। সকলোৱে এক হৈ পেলাই ভোট দিব লাগে। সেইটোৱে হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নামত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত। এতিয়া লোকসভা ইলেকশ্যনটো এটা পূজা ফেষ্টিভেলত ৰূপায়ণ কৰিবলৈ গৈ আছে, এটা উৎসৱ। আমি লোকসভা ইলেকশ্যনটো উৎসৱ হিচাপে গ্ৰহণ কৰিছোঁ। আৰু ইয়াত ফূৰ্তি হ'ব, তামাচা হ'ব, ধামাকা হ'ব, হাঁহি তামচা হ'ব, বিভিন্ন ৰং কালাৰফুলেৰে আমি লোকসভা আদৰিবলৈ গৈ আছোঁ। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।